गरेसराव खौरांगिरि दीपक स्वर्गियारिनि 29थि मुंख्लं सान फालिनाय जालाङो। गोदानै दानाय तामुलपुर जिल्ला सिंनि गरेसर प्रेस क्लाबनि बानजायनाय आरो ज्ञानज्योति एकाडेमि जुनियर कलेजनि मददजों खौरांगिरि दीपक स्वर्गियारिनि 29थि मुंख्लं सान फालिनाया 23 सेप्तेम्बर समबारखालि जालाङो। फुंबिलिनि गिबि हाबाफारि बायदियै 9:30 आलारि बाथि फोजोंनानै होयो ज्ञानज्योति एकाडेमि जुनियर कलेजनि आफादगिरि महेन्द्र बर'आ। बेनि उनाव मुंख्लंनो बिबार बावजेनो चेतना शिक्षा आरो कृषि उन्नयन संघनि नेहाथारि धीरेन बरुवाया। फुंबिलिनि 10 रिंगायाव मुंख्लं दीपक स्वर्गियारिनि सावगारियाव मुंख्लंनि बिमा प्रमिला स्वर्गियारि आरो फिसाज्ला देबाजिस स्वर्गियारिया माला गानहोयो। 10:15 बिफां फुलि गायनाय हाबाफारिखौ मावफुंनानै होयो गरेसर प्रेस क्लाबनि बारग' आफादगिरि बिजय आगरवाला, गरेसर साहित्य सभानि आफादगिरि प्रदीप डेका आरो बर' थुनलाइ आफादनि दैदेनगिरि सन्दिचरन बसुमतारी मोना। मख'नो गोनां बाथ्रादि खौरांगिरि दीपक स्वर्गियारिखौ इं 1999 मायथाइनि 23 सेप्तेम्बर खालारखालि मोनाबिलि 7:30 समाव गावनि न'आवनो बिसि आरो उन्दै फिसाज्लानि मेगन सिगाङावनो सिनाय मोनै उदखारिफोरा गावथारलांदोंमोन। बिथांनि 29थि मुंख्लं सान फालिनाय हाबाफारियाव गुवाहाटी प्रेस क्लाबनि आफादगिरि सुस्मिता गस्वामी, गुवाहाटी गोजौ बिजिरसालिनि उकिल मानस खरनिया आरो गागि खौरांगिरि प्रणय बरदলৈमोनजों लोगोसे गोबां मानगोनां सुबुङा बाहागो लादोंमोन। আজি 29তম তেখেতৰ মৃত্যুবাৰ্ষিকী। আজিৰ দিনটোত মই তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। পৰম আক্ষেপৰ কথা যে তেওঁৰ মৃত্যু 29 বছৰ পিছতো আততায়ী চিনাক্ত নহ'ল। তেওঁ পৰিস্থিতিৰ ধামখুমীয়াত তেওঁৰ মৃত্যু হৈছে। তেওঁক সন্ত্ৰাসবাদী সংগঠনে সম্ভৱতঃ তেওঁক গুলীয়াই হত্যা কৰিছিলে। আৰু অসমৰ বিগত সময়ছোৱা সেই সময়ৰ পৰা এতিয়ালৈকে অসমৰ বিগত সময়ছোৱা প্ৰায় 27-28জনমান সাংবাদিক এনেকৈ শ্বহীদ হ'বলগীয়া হৈছে, কোনোবা নিখোজ হৈ গৈছে। আৰু এটা কথা মই দেখিবলৈ পাইছোঁ, অসমত বিশেষকৈ অন্য ৰাজ্যত নহয়, অসমত বিশেষকৈ উগ্ৰপন্থী আক্ৰমণৰ ফলত ভালেসংখ্যক সাংবাদিকৰ মৃত্যু হৈছে। কিন্তু এই সাংবাদিকসকলৰ মৃত্যুৰ অধিকাংশই আনকি সেই সময়ত সমগ্ৰ ৰাজ্য কঁপাই তোলা চাঞ্চল্য সৃষ্টি কৰা পৰাগ দাসৰ হত্যাকাণ্ডৰ ক্ষেত্ৰতো ক'লোঁ যে সাংবাদিকসকলৰ হত্যাগীসকল প্ৰায় সাৰি গৈছে, কোনো এজন আততায়ী চিনাক্ত হোৱা নাই। এইটো পৰম আক্ষেপৰ কথা। আৰু তাৰ মাজতো আৰু আমাৰ তাৰ লগতে আৰু এটা কথা কওঁ যে আমাৰ ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্স আছে। এই ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্সত আমাৰ ভাৰতৰ স্থান 159। ভাৰতৰ স্থান আমি 159তম ভাৰত আছে। আৰু গতিকে সেইটো বুজাইছে যে 180খন দেশৰ মাজত ভাৰতত প্ৰেছ স্বাধীনতা কি পৰ্যায়ত আছে। মই আশা কৰিম যে আমাৰ তাৰ মাজতে আমাৰ সাংবাদিকসকলে যথেষ্ট ভাল কাম কৰি আছে। এই সাংবাদিকতা আমাৰ সাংবাদিকসকলে অব্যাহত ৰাখিছে। বিশেষকৈ মফচলীয়া সাংবাদিকসকলে তেওঁলোকে বিভিন্ন প্ৰত্যাহ্বান হৈছে কাম কৰি গৈছে। মই আজি এই সন্ধিখনত সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু দীপক স্বৰ্গীয়াৰী সহ সকলো সাংবাদিকৰ হত্যাকাৰীক চিনাক্ত কৰি আততায়ীক চিনাক্ত কৰি দোষীৰ শাস্তিৰ মই কামনা কৰিছোঁ। আমাৰ ৰাজ্যৰ চুকে কোণে অসংখ্য আমাৰ যুৱক যুৱতীয়ে এই সাংবাদিকতাৰ বৃত্তিটোৰ আগবাঢ়ি অহা পৰিলক্ষিত হৈছে। কিন্তু এতিয়া সাংবাদিকতাৰ গোটেই পেচাটো এনেকুৱা এটা অৱস্থা হৈছে, কোনো এখন বাতৰি কাকত, কোনো এটা চেনেল আচলতে স্বতন্ত্ৰ নিৰ্ভৰ হ'ব পৰা নাই। তেওঁলোকে বিভিন্ন কাৰণত তেওঁলোকে স্বতন্ত্ৰভাৱে নিৰ্ভৰশীল হ'ব পৰা নাই। তাৰ ফলত মই ভাবোঁ যে আমাৰ যিসকল মূল মানে হেডকোৱাৰ্টাৰত যিসকল সাংবাদিক আছে, তাতকৈ যিসকল মফচলত কাম কৰা সাংবাদিকসকল তেওঁলোকৰ ভৱিষ্যতো অধিক অনিশ্চিত হৈ আছে। এইটো একদম সত্য কথা। এইটো মই স্বীকাৰ কৰোঁ যে আমাৰ অন্ততঃ যিসকল হেডকোৱাৰ্টাৰ আছে তেওঁলোকে অন্ততঃ মাহৰ মূৰত দৰমহাটোৰ পৰা নিশ্চিত হৈ আছে। কিন্তু যিসকলে মফচলীয়া সাংবাদিকতা কৰিছে তেওঁলোকৰ কিন্তু অত্যন্ত দুৰূহ, তেওঁলোকৰ জীৱন যাত্ৰা অত্যন্ত কষ্ট, অত্যন্ত পৰিশ্ৰমৰ মাজত তেওঁলোকে কাম কৰি গৈ আছে। এই পৰিস্থিতিৰ উন্নতি সাধনৰ কাৰণে সকলোৰে আমাৰো নিশ্চয় দায়িত্ব আছে, সকলোৰে দায়িত্ব আছে। আৰু মই ভাবোঁ যে এই ক্ষেত্ৰত আমাৰ সংবাদ প্ৰতিষ্ঠানৰ কৰ্তৃপক্ষসমূহ এই দিশত তেওঁলোকৰ যিখিনি নিম্নতম তেওঁলোকৰ যিখিনি প্ৰয়োজনীয় যিখিনি দাবী সেইখিনি পূৰণ কৰিব লাগে, মই সেইটো বুলি ভাবোঁ। প্ৰেছ ক্লাব তেওঁলোকক ধন্যবাদ দিব লাগিব। দীপক স্বৰ্গীয়াৰীৰ নিচিনা এজন সাহসিকতা থকা সাংবাদিক আমি গড়েশ্বৰ ৰাইজে হেৰুৱাইছোঁ 1995 চনত আজিৰ দিনটোত। গতিকে মই নিজকে ধন্য মানিছোঁ আৰু এটি মোৰ ভাতৃপ্ৰতিম আছিল। দীপক স্বৰ্গীয়াৰীৰ মাক খুৰী আছে মোৰ লগত। তেওঁ এজন সুযোগ্য গড়েশ্বৰ তথা অসমৰ এজন সাংবাদিক, নিৰ্ভীক সাংবাদিক তেওঁ সন্তান হেৰুৱাইছে। আজি তেওঁৰ গড়েশ্বৰ যিটো প্ৰেছ ক্লাব তেওঁলোকে তেওঁৰ তিথিত, মৃত্যু তিথিত এনেধৰণে স্মৰণ কৰাটো এটা গড়েশ্বৰৰ সাংবাদিকসকলৰ এটা দূৰ দিগন্ত থকা এটা অনুভৱ হয়। জেনেৰেলি দীপক স্বৰ্গীয়াৰী আজি এজন ব্যক্তি নহয়, আজি গড়েশ্বৰৰ এটা সাংবাদিকতা অনুষ্ঠানটোৰ বা সংবাদ হোৱাৰ লগত যিসকল জড়িত তেওঁলোকৰ কাৰণে এটা সাহসৰ প্ৰতীক। আৰু সমাজৰ যিখিনি আৱৰ্জনা থাকে, জেনেৰেলি দেখা যায় যে সাংবাদিকসকলৰ
নিৰপেক্ষ ভূমিকাৰ কাৰণে সেই আৱৰ্জনাবোৰ দূৰ হয়। আৱৰ্জনা বুলি কওঁতে মই আমাৰ জৈৱিক আৱৰ্জনাৰ কথা কোৱা নাই, সমাজৰ যিটো স্খলন হৈছে, সমাজৰ যিটো ৰাজনৈতিক অস্থিৰতা, অৰ্থনৈতিক সমস্যাৰাজি, এই সমস্যাৰাজি সাংবাদিকসকলেহে একনিষ্ঠ সেৱাৰে এইসকলে শুদ্ধ বাতৰি পৰিবহণ কৰি মানুহৰ মাজত শুদ্ধ কথাখিনি কৈ সমন্বয়টো ৰক্ষা কৰিব পাৰে। আজি আপুনি দেখিব যে দেশখন বিভিন্ন প্ৰকাৰে ধৰ্মৰ ভিত্তিতেও হওক, ৰাজনৈতিক মতাদৰ্শৰ ক্ষেত্ৰতে হওক ভাগ ভাগ হৈছে। এইটো কথা ক'ব লাগিব যে ৰাজনৈতিক মতাদৰ্শ থাকিব পাৰে, ধৰ্মীয় ভাৱত নিজৰ সুকীয়া সুকীয়া স্থান আছে, কিন্তু সেই বুলি মানুহৰ মাজত ঐক্যটো নষ্ট কৰিব নালাগে, অৰ্থাৎ আমাৰ যিটো ঐক্যতা সেইটো বিনষ্ট হ'ব নালাগে। সেইটো আজি আমি দেখিছোঁ যে সমাজত এটা শ্ৰেণীৰ মানুহে এনেকুৱা কুচক্ৰান্তকাৰী থাকে, তেওঁলোকে সমাজত এনেকুৱা ধৰণৰ এটা বিভীষিকা চপাই সমাজখনক অস্থিৰ কৰে আৰু সেইটোৰে তেওঁলোকে ৰাজনৈতিকভাৱেই হওক, ব্যৱসায়িকভাৱেই হওক, এইবোৰ তেওঁলোকে মুনাফা আদায় কৰাৰ এটা অহৰহ চেষ্টা চলি থাকে। আৰু সেইটোৰ ক্ষেত্ৰত অসম তথা ভাৰতৰ লগতে গড়েশ্বৰৰ যিসকল সংবাদসেৱী আছে, তেওঁলোকৰ বলিষ্ঠ পদক্ষেপ বা তেওঁলোকৰ বস্তুনিষ্ঠ কথাবিলাক স্পষ্ট ভাষাৰে কাৰো পৰা পৰিচিত নোহোৱাকৈ বাতৰিবোৰ গ্ৰহণ কৰি গড়েশ্বৰৰ এটা সামগ্ৰিক উন্নতি কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ গড়েশ্বৰৰ যিখিনি সাংবাদিক আছে, গোটেইখিনিকে একলগ হৈ তেওঁলোকে এখন উমৈহতীয়া মঞ্চ কৰক, সাংবাদিকসকলৰ কাৰণে ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰক, সাংবাদিকসকলৰ ইয়াত এটা সভাগৃহৰ কাৰণে প্ৰেছ মিট কৰিবৰ কাৰণে তেওঁলোক স্থায়ী বাসগৃহৰ কৰক, আৰু সংবাদসেৱীসকলৰ কেতিয়াবা বিশ্ৰাম ল'বৰ কাৰণে যাতে তেওঁলোকে চৰকাৰৰ ওচৰত বা ইয়াৰ স্থানীয় যিখিনি এডমিনিষ্ট্ৰেশ্যন আছে বা ৰাজনৈতিক নেতাসকল আছে তেওঁলোকৰ আপিল কৰক, আৰু গড়েশ্বৰৰ সংবাদসেৱীসকলৰ যাতে সংবাদ হোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়, সেইটো নিৰ্ভৰ কৰি গোটেইখিনি এটা ছাতিৰ তলত ছত্ৰছায়াত আহি সংবাদ সেৱাৰ ভূমিকা গ্ৰহণ কৰিব বুলি মই আশা কৰিছোঁ। ধন্যবাদ।